হেল্ল' এভৰিৱান, মই প্ৰতিলিপিয়ে আজি তোমালোকৰ আগত আলোচনা কৰিবলৈ লৈছোঁ দ্বাদশ শ্ৰেণীৰ এক দলৰ আধিপত্যৰ যুগ নামৰ পাঠটি। আৰু এই পাঠটি আলোচনা কৰিবলৈ যাওঁতে আমি তোমালোকৰ আগত কিছুমান কথা ক'ব লৈছোঁ। এই পাঠটিত যিবিলাক বিষয় উল্লেখ আছে সেইবোৰৰ বিষয়ে আগতে তোমালোকে পঢ়ি আহিছে, কিন্তু এতিয়া সেইবোৰৰ বিষয়ে আমি বহলত্বত প্ৰকাশ কৰিম। এই পাঠটি আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি প্ৰথমতে জানো আহা অলপ ৰাজনীতিৰ বিষয়ে, আৰু এই ৰাজনীতিনো কি বা এই ৰাজনীতি সম্পৰ্কে কোনে কিনো কৈছে তাৰ বিষয়ে অলপ জানো আহা। এই ৰাজনীতিৰ বিষয়ে বহুতো চিন্তাবিদে বহুতো ধৰণে মন্তব্য আগবঢ়াইছে। তাৰে ভিতৰত আমি মহাত্মা গান্ধীৰ কথাকে কওঁ আহা। মহাত্মা গান্ধীয়ে কৈছে যে ৰাজনীতি এক সৰ্পকুণ্ডলীহে, যি নেকি আমি তাৰ পৰা এৰাই চলিলেও কিন্তু আমাক এৰাই আহিব নিদিয়ে। তাৰোপৰি আমাৰ জনসাধাৰণৰ যিবিলাক সুযোগ সুবিধা বা নিজৰ আশা আকাংক্ষা সেইবিলাক সমাজৰ আগত দাঙি ধৰিবৰ কাৰণে আমাৰ নাগৰিকসকলৰ মাজত কিছুমান নিৰ্বাচন অনুষ্ঠিত হয়, আৰু সেই নিৰ্বাচনৰ দ্বাৰাই আমাৰ জনসাধাৰণৰ প্ৰতিনিধিও নিৰ্বাচিত হয়। এতিয়া আমি ক'ব পাৰোঁ যে ৰাজনীতি হৈছে এক নিৰ্বাচন কেন্দ্ৰিক প্ৰক্ৰিয়া। এতিয়া আমি লেচনটোৰ মাজলৈ যাওঁ। লেচনটোত প্ৰথমতে এটা সৰু আমি ইন্ট্ৰডাকশ্যন দিওঁ। এতিয়া আমি জানো আহা ৰাজনীতি। ভাৰতবৰ্ষৰ ইতিহাস লুটিয়াই চালে আমি দেখা পাওঁ যে ভাৰতীয় কংগ্ৰেছ দলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে ৰাজনীতিত। 1947 চনৰ 15 আগষ্ট তাৰিখে দেশে যেতিয়া স্বাধীনতা লাভ কৰিছিল, তাৰে পিছৰে পৰাই 1951ৰ পৰা 1952 চনলৈ সংসদত আৰু ৰাজ্যসমূহৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাত বহুতো ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল। তাৰে ভিতৰত হৈছে তোমালোকৰ ছ'চিয়েলিষ্ট দল, কমিউনিষ্ট দল, কিষাণ মজুমদাৰ পাৰ্টি আৰু ভাৰতীয় জনসংঘ আদি বহুতো দলে অংশগ্ৰহণ কৰিছিল। কিন্তু এই দলবিলাকৰ বা আটাইবোৰ দলৰ মাজত কংগ্ৰেছে সফলতা ইমান বেছি আছিল যে ই একক আধিপত্য প্ৰতিষ্ঠা কৰিব পাৰিছিল। নেক্সট আমি চাওঁ আহা, এই পাঠটি আলোচনা কৰিবলৈ যাওঁতে আমি বহুতো কথা জানিব লাগিব। সেইবোৰৰ ভিতৰত ধৰা তোমালোকৰ সাধাৰণ নিৰ্বাচনত প্ৰদৰ্শন কৰা ফলাফল আৰু কংগ্ৰেছৰ দলৰ আধিপত্যৰ চৰিত্ৰ, ৰাজ্যসমূহত কংগ্ৰেছ দলৰ আধিপত্য, কিদৰে বিভিন্ন মতামতৰ সমাহাৰ ঘটিছিল, তাৰোপৰি বিৰোধী দলৰ ৰাজনীতিত ভূমিকা কি, আৰু এই বিষয়ে জনাৰ আগত আমি কিছুমান কথা জানিব লাগিব। তাৰে ভিতৰত এতিয়া ধৰা প্ৰথমতে আমি চাওঁ আহা গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বান। এই গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বানৰ বিষয়ে ক'বলৈ যাওঁতে এক তীব্ৰ সংকট আৰু বেদনা বুকুত লৈ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। দেশৰ ঐক্য সংহতি ৰক্ষা কৰাটো ভাৰতীয় নেতৃত্বৰ বাবে তীব্ৰ প্ৰত্যাহ্বান আছিল। আমাৰ বিষয়ে সবিশেষ জানিবলৈ আমাৰ ইউটিউব চেনেল এডুকেশ্যন গ্ৰুপক ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ফেচবুক পেজ এডুকেশ্যনক ফ'ল' কৰক।